কিমান লোকলৈ কিমান শকতি আছে ময়ো চাই লওঁ জমক চিঞৰি চিঞৰি মাতিব নাপায় তাৰ যেতিয়া প্ৰয়োজন হয় সি নিজে ওচৰ চাপি আহে ছাৰ ইয়াক কিমানকৈ কৈ আছো জলদি নকৰে নকৰোঁ বুলি কৈছোঁ নকৰোঁ মোৰ মাটি মই বিক্ৰী নকৰোঁ তই বিয়া কৰাইছ কি আৰে খুলিছে তই বিয়া কৰাইছ নে নাই হা কৰাইছোঁ তাতে কি হ'ল যদি কৰাইছ তেনেহ'লে এই উকা দলিলখনত চহী কৰ মিছামিছি তোৰ এই সাদৰী ঘৈণীজনী ৰঙা কপালখন উকা কৰিব নালাগে চহী কৰ সেইবোৰ ভয় দেখাই মোক লাভ নহ'ব লাভ লোকচানৰ কথা মই চিন্তা কৰিম তোক চহী কৰিবলৈ কৈছোঁ চহী কৰ নকৰোঁ বুলি কৈছোঁ নহয় নকৰোঁ কিয় কৰিম সেইখিনি মোৰ মাটি মই থকালৈকে সেই মাটি কোনেও কাঢ়ি নিব নোৱাৰা তই নাথাকিলেতো পাৰিম কি মই কৈছোঁ তই নাথাকিলেতো পাৰিম ইয়াক দি পেলাই খালাত পেলাই দেগে যা এইখন বৰ আচৰিত বস্তু মুকুট জেপত থাকিলে কলম যেন দেখি আৰু জেপৰ পৰা উলিয়াই অনাৰ লগে লগে আসামীৰ মৃত্যুদণ্ডৰ চোধ কৰিব পাৰে হয় ছাৰ এই কলমটোৱে যে আপুনি কিমানৰ জীৱন শেষ কৰিছে তাৰ কোনো হিচাপ নাই ছাৰ আৰু ময়ো কিমান শেষ হৈ গৈছোঁ তাৰ কোনো ঠিক নাই মুকুট ছাৰ বেছিকৈ শেষ হোৱাৰ আগতে মই মোৰ কামটো কৰিব লাগিব কি কাম ছাৰ যিটো কাম কৰিবৰ কাৰণে মই জীয়াই আছোঁ যিটো কাম কৰিম বুলি মই মাক কথা দিছোঁ যিটো কাম কৰিব নোৱাৰাৰ কাৰণে মা মৰি থাকিল ঐ মুকুট ছাৰ সদায় ৰাতি মায়ে মোক সপোনত সোধে ঐ সাগৰ বোপা তই মোৰ কামটো কিয় কৰিব পৰা নাই মই মুক্তি পোৱা নাই সাগৰ মই মুক্তি পোৱা নাই মই কৰিম তই চিন্তা নকৰিবি মা তোৰ পুতেৰে এতিয়া বৰ ডাঙৰ মানুহ হৈছে যি খুচি তাকে কৰিব পৰা হৈছে আনৰ মৃত্যুদণ্ডৰ চহী কৰিব পৰা হৈছে কৰিম মা সিহঁতক মই ধ্বংস কৰি দিম সিহঁতৰ চিতাৰ জুয়ে খেকি দিম তোৰ সৰ্বশৰীৰ বিষ সিহঁতৰ চিতাৰ ছাই আনি সানি দিম তোৰ কপালত সিহঁতৰ দুচকুৰে ধুৱাই দিম তোৰ দুবৰি অ মা মই যে কৈ দিম এই সাগৰ কুমাৰ কোন অ মা